খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে মই কুকি আৰু সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা বহুত মৰম যাচি মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ওলাই কৰি আজৰি হৈ লৈছোঁ এতিয়া মই যাম এখন পাৰ্লাৰলৈ তো আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপুনি নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তো বলক তো মই ইয়াতে আহি পাই গ'লোহি ভিতৰত কি হৈছে আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম তো এয়া সোমাই আহিলোঁ এইফালে অলৰেডি কাষ্টমাৰ বহিয়ে আছে তাৰপিছতে মই দেখিলোঁ যে এখন চেয়াৰ খালী হৈ আছে তাৰপিছতে আৰু বিশেষ দেৰি নকৰি মই আহিয়ে লগালগ চেয়াৰত বহি দিলোঁ মই যিহেতু স্পা কৰিবৰ কাৰণে আহিছোঁ আৰু স্পাটোক অকণমান টাইম দিলে ভাল মানে আৰু অলপ বেছিকেই টাইম লয় স্পাটোৱে সেইকাৰণে বোলো নাই মই একদম বহি থাকিব নালাগে লগালগ মূৰটো বায়ে মোক ধুৱাই দিলে এইজনী হ'লোঁ মই তাৰপিছতে এতিয়া সেই আৰু মই স্পা কৰোঁ আপোনালোকে চাই থাকক আৰু এইজনী হৈছে বা আমাৰ আৰু মোৰ ইয়াত চেম্পু কৰা ষ্টাৰ্ট হৈ গ'ল আচলতে মানে মোৰ এই ছিজনটোত ইমান মূৰত উফি হয় নহয় সেইকাৰণে মানে মই স্পাটো কৰাইছোঁ এই স্পাটো হৈছে ট্ৰিটমেণ্ট হেয়াৰ স্পা হেৰি এইটোৰ দামটো হৈছে 800 বিহুৰ কাৰণে অফাৰ চলি আছে যিহেতু বাকী মোৰ কাৰণে মানে ডাবল অফাৰ মোৰ মানে এইটো একদম ফ্ৰীলি কৰাইছে স্পাটো গতিকে সেয়াই আৰু সেইকাৰণে একদম জল্দি ঘৰৰ পৰা ওলাই আহিছোঁ স্পা কৰিবৰ কাৰণে আৰু ফ্ৰী বস্তুনো কাক নালাগে নে কি কয় বাকী সেয়াই আৰু বাকী মূৰ চুৰ ধুই কৰি হৈ গ'ল এতিয়া চুলিটো অলপ শুকালেই স্পা এপ্লিকেশ্যনটো কৰিব আৰু তো এতিয়া মোৰ চুলিত স্পা কৰা কামটো আৰম্ভ হৈ গ'ল বায়ে খুব ধুনীয়াকৈ মানে এনজয়লি কামটো কৰি আছে আৰু সেইটো কৰি থাকোঁতেই ওলালেহি আমাৰ সাংবাদিক মই মানে মোৰ ভয়ত তৎসুৰ নাই মানে মোক সুধিম কৈ আছে একচুৱেলি মই কি ক'ম কি নক'ম আইডিয়া নাই ন তেনেকুৱা গতিকে চাই থাককচোন সাংবাদিকে আহি মোক কিবা সোধে বুলি মোৰ এনেই টেনশ্যন হৈ গৈছে বায়ে কৈছে চিন্তা নকৰিবা মই মালিচ কৰি দিছোঁ তাৰপিছতে মালিচৰ এনজয় লৈ আছোঁ ইফালে ভয়ো লাগি আছে ভয় মানে কি তেনেকৈ একচুৱেলি ভিডিঅ' বনাই থকা হয় কিন্তু এনেকৈ ডাইৰেক্টলি এনেকৈ আহিলে মোৰ কিবা এটা লাগে আৰু মানে বাৰ্বিলিনা ইউনিচেক্স চেলুন বাৰদাদা এইখন খোলাৰ পৰাই মই আহিছোঁ মানে মই একদম পুৰণা কাষ্টমাৰ বুলি ক'লেও বেয়া নহয় বাকী ইয়াৰ ছাৰ্ভিচখিনি খুব বেছি ভাল বিশেষকৈ তেওঁলোকৰ মানে যিখিনি ব্যৱহাৰ পাতি সেইখিনি খুব বেছি ভাল লগতে ডেৰগাঁৱত যিখিনি মানে পাৰ্লাৰ আছে তেওঁলোকৰ ছাৰ্ভিচটো বেয়া বুলি মই ক'বলৈ যোৱা নাই কিন্তু বেলেগতকৈ অলপ পৃথক আৰু মই খুব বেছি ভাল পাওঁ ইয়াৰ ছাৰ্ভিচটো সেইকাৰণে মই ইয়াতে আহোঁ আৰু মই স্পা কৰিছোঁ হাইলাইট কৰিছোঁ হেয়াৰ কাট কৰিছোঁ তো ক'লোঁ আৰু কিবাকিবি এসোপামান বাকী এতিয়া মই মাছাজৰ এনজয় উঠাই আছোঁ বাকী আপোনালোকেও যদি এনেকুৱা মাছাজ বা স্পা এনিথিং ইয়াত টেটু কৰে টেটু হেয়াৰ স্পা হেয়াৰ কাট ফেচিয়েল মেকআপ কিবাকিবি লাগে যদি ইয়াতে আহিব পাৰে বাৰ্বিলিনা ইউনিচেক্স চেলুন এইখন হৈছে ইয়াৰ নাৰিকলগুৰি বা এনেকৈ সোমাই আহি মানে কে ফিটনেছ জিমৰ ফ্ৰণ্টত ফাৰ্ষ্ট ফ্ল'ৰ গতিকে আপোনালোকে আহিব পাৰে আৰু বিহুৰ অফাৰ দি আছে মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ইয়াৰ দাদাৰ লগত অলপ কথা পাতোঁ হেল্ল' আজি কুকি মানে আমাৰ চেলুনত আহিলে স্পেচিয়েলি আৰু তাই আমাৰ মানে স্পেচিয়েল ক্লাইণ্ট হয় চ' বাকী আৰু মানে তেনেকৈ হাইলাইট চাইলাইট স্পা কৰিয়ে থাকে বাৰু তাই আহি পেলাই আজি তাই বিহু বুলি আমাৰ তাতে ঘৰৰ ওচৰ ছোৱালী ন তো বিহু বুলি তাইক আজি স্পা এটা আমি একদম ফ্ৰীকৈ কৰাই দিয়া হৈছে আৰু বাকী আৰু চেলুনখনত তাই আহি ভালেই পায় ফ্ৰী স্পা শুনি একদম দৌৰি মই আহিলোঁ স্পা কৰিবলৈ বাকী আপোনালোকে যদি মোৰ ফালৰ পৰা এনেকৈ আহে আৰু কৰিবলৈ কিবা এটা ডিছকাউণ্ট দিব চাগে হ'ব চাই দিম একদম চিয়'ৰ আপোনালোকে আহক কুকি মানে চেনেলটোৰ পৰা কুকি মানে ব্লগছ এণ্ড কিটচেনৰ পৰা আহিছে বুলি ক'লে আৰু কথাই নাই আৰু মই একদম পূৰা ডিছকাউণ্ট দি দিব হয় বাকী সেয়াই আৰু দয়া ক'ত আছে কৈ দিয়ক অকণমানকৈ এতিয়া আমাৰ চেলুনখন হৈছে ডেৰগাঁও আপোনাৰ বাৰ্বিলিনা ইউনিচেক্স চেলুন ডেৰগাঁও আপোনাৰ নাৰিকলগুৰি থানা ৰোড কালচেম্বি কাষৰ বিল্ডিংটো ফাৰ্ষ্ট ফ্ল'ৰ কে ফিটনেছ জিমৰ মানে ফ্ৰণ্টত তো আপোনালোকে আহক সকলোৱে হেয়াৰ স্পা কৰক ষ্ট্ৰেইটনিং কৰক স্মুথনিং কৰক
কালাৰ কৰক হাইলাইট কৰক এতিয়া আমাৰ এভৰিথিং মই দুদিনমান আগত হাইলাইট কৰিছিলোঁ এইফালে অলপ তিতি আছে কাৰণে ওলোৱা নাই বস্তুটো বাকী সেয়াই ধন্যবাদ বাকী ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকেও যদি মানে বিচাৰে তেতিয়াহ'লে আহিব পাৰে মানে দেৰগাঁও থানাৰ মুখে মুখে বুলি ক'লেই বেয়া নহয় বাকী সেয়াই আৰু ভিডিঅ'টো আছিলে আজিলৈ ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদিও ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া 3:40 মই ঘৰলৈকে যাওঁগৈ আৰু বাকী বাই বাই পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই সিহঁতলোকৰ ওচৰতে যেনেকৈ সকলো ভালে থাকক সুস্থ থাকক বাই বাই